26,000 এইটো 33,000 হয় কেছনা 44,000 পড়িব আপোনাৰ 44 এইটো 52,000 হ'ব এখন আপোনাৰ 72,000 হয় আপোনাৰ 59,000 হয় আপোনাৰ এখন 59 46,000 হয় सजना जी तेरे बिना जिया लागे ना हम रब से मांगे तुझे और कुछ मांगे ना लकीर साथ मांगे गेरों का रंग भावे ना किस्मत मंजूरी ना दे तू ही मन को भा तो हेलो गाइस वेलकम टू माय নিউ ব্লগ তো আজি এটা এনেকুৱা শোৰুমত যাব ওলাইছো যত আপোনালোকে 26,000 ৰ পৰা ষ্টাৰ্ট কৰি 70,000 প্লাস ভিতৰত আপোনালোকে সাইকেল পাব তাতে তো বহুত ধুনীয়া ধুনীয়া সাইকেল আছে তাতে তো তাতে গৈ পেলাই মই আপোনালোকক সকলোখিনি দেখাই আছো তো ব্লগ ভিডিওটো আমি আৰম্ভ কৰো তো এতিয়া দোকানখন আহি পালো এইখনে আপোনালোকে দেখিছে দোকানখন এইখনে হয় তো এতিয়া মই দোকানটোৰ ভিতৰত সোমাই গৈ পেলাই সুধি আছো কিমান প্ৰাইস আৰু কি ফেচিলিটি আছে মই তো গৈ পেলাই অনাৰক সুধি পেলাই কৈ আছো তো আপোনালোকে দেখিছে কিমান ষ্টকত আছে ইয়াতে সাইকেল আৰু মই এতিয়া ইয়াৰে অনাৰজনৰ লগত কথা পতা দি যাওঁ আপোনালোকক ইয়াৰে অনাৰে কৈ দিব কোনটোত কিমান দাম হয় আৰু কি ফেচিলিটি দিব সেইখিনিও কৈ দিব আপোনালোকে অনাৰৰ মুখেদি জানি লওক আপোনাৰ নামটো জনাব হয় নমস্কাৰ মোৰ নাম বিটুপন হাজৰিকা এড্ৰেছটো কৈ দিব ইয়াৰে আমাৰ শ্বপৰ এড্ৰেছটো হ'ল আপোনাৰ G.I.M.T ৰ অপোজিট আপোনাৰ হাথখাওপাৰা ধাৰাপুৰ G.I.M.T ৰ অপোজিট যদি টাইপ আমি এনে গুগলত যদি মাৰে আপুনি গ্ৰিড বাইসাইকেল লোক যদি মাৰে আপুনি এড্ৰেছটো পাই যাব আপোনালোক আজি চাইকেল আমাৰ কি ব্ৰেণ্ড ডিল কৰোঁ দেখাই আছোঁ আমাৰ এতিয়া আমি জায়েণ্ট পলিগন মেৰিডা ডিল কৰোঁ আমাৰ এতিয়া ষ্টাৰ্টিং ৰেঞ্জ পলিগনৰ আছে 26,000 পৰা 26,000 কিবা কম হ'ব নে এইটো ফিক্স প্রাইস আছে ডিসকাউন্টেড প্রাইসে পাব 26 আমাৰ যিমান আছে ডিসকাউন্টেড প্রাইসে পাব কিছুমান স্পেশাল ডিসকাউন্ট আছে এইখিনি কম কৰিব এইটো 33,000 হয় কেসকেট 4 36,000 এইটো কেসকেট 4 হয় সাইজটো বেলেগ হয় আপোনাৰ এইটো প্ৰিমিয়াৰ 4 হয় আপোনাৰ 40,000 হয় উইথ ডিসকাউন্ট 40,000 না 40,000 এইটো প্ৰিমিয়াৰ 5 এইটো আপোনাৰ 44,000 পৰিব আপোনাৰ 44 আৰু এইফালে আছে এইখিনি এইটো মেৰিডা হয় আপোনাৰ মেৰিডা এইটো ডিসকাউন্ট হয় আপোনাৰ 52,000 হ'ব এইটো মেৰিডা হয় এইটো 52,000 হ'ব 52,000 এইটো উইথ ডিসকাউন্ট আৰু এইফালে আপোনাৰ আছে জায়েণ্টৰ সাইকেল এখন কেলন জায়েণ্ট কেলন হয় এখন 29 ইঞ্চৰ হুইল সাইজ এইটো কেলন 2 হয় এখন আপোনাৰ 72,000 হয় 70,000 মই এবাৰ অফাৰ দেখাই আছো আপোনালোকক এখন চাওক 72,000 না এখন 72,000 এখন আপোনাৰ 59,000 হয় আপোনাৰ এখন 59 কেলন 29 হয় এখন 56,999 হয় উইথ ডিসকাউন্ট আপোনাৰ কেলন হয় এখন এইখন রোম সিরিজৰ হয় এখন হাইব্রিড সাইকেল হয় এখন রোম 4 এইটো রোম 4 আপোনাৰ আৰু 46,000 হয় এটা 46,000 এখন পলিগনৰ হয় এখন 44,980 হয় গোটেইকেইটা মানে আপোনাৰ দামটো মিলাই পেলাই কৈ দিছে মানে প্ৰিমিয়াম সেগমেন্টৰ সাইকেল হয় আপোনাৰ ভাল সাইকেল আৰু এইফালে এই জাৰ্চিটো যে সেইটো জাৰ্চি আছে এপিএছৰ জাৰ্চি ৰাখো আমি এপিএছৰ জাৰ্চি আছে আমাৰ ভাল জাৰ্চি হ'ব জাৰ্চি আৰু লগতে এক্সেসৰিজ আছে ন এক্সেসৰিজ আছে আপোনাৰ স্পেয়াৰ পাৰ্টস আছে এক্সেসৰিজ সাউপৰ আপুনি এক্সেসৰিজ সাউপৰ স্পেয়াৰ পাৰ্টস আছে এইবিলাক গোটেই ন গোটেই হেলমেটও আছে হেলমেট সাউপৰ সাইকেলিং হেলমেট আছে এইবিলাক হেলমেটৰ প্ৰাইস কিমান হয় এইটো হেলমেটৰ প্ৰাইস আপোনাৰ 1400-1500 পৰা আৰম্ভ হ'ব আপোনাৰ প্ৰাইস আপোনাৰ 1790 হয় 1790 এটা 1790 এইটো আছে আপোনাৰ এটা সেফটি লেভেল হয় বহুত ভাল ব্র্যান্ড হয় ইজৰাইলি ব্র্যান্ড হয় 2690 হয় 2690 আৰু ইয়াতে আমাৰ এটা সাৰ্ভিস এৰিয়া আছে আমাৰ সাৰ্ভিস হৈ আছে যে আমাৰ সাৰ্ভিস উইক চলিছে সপ্তাহত আমাৰ ফ্ৰী সাৰ্ভিসিং কেম্পেইন চলিছে তো আমাৰ এইখিনি সাৰ্ভিস চলিছে সাৰ্ভিসিংটো ফ্ৰী হয় নে এতিয়া বৰ্তমান 1 উইক আমাৰ ফ্ৰী সাৰ্ভিসিং দি আছে
তাৰিখলৈ ফ্ৰী আছে আপুনি 3 তাৰিখলৈ তাৰপিছত পে'ড হ'ব মানে আৰু ইয়াতে দাদাজনে চাইকেলটো চাৰ্ভিচিং কৰি আছে তো কি কৰি আছে এইটো এই বৰ্তমান হাফ ক্লিনিং কৰি আছোঁ বল ব্ৰেচিং কৰি আছে আৰু এইটো স্পিডটো মানে ইয়াতে এইটো ৰাষ্ট এৰিয়াত আৰু ধূলি জেগা এৰিয়াত মাৰিবলৈ তেতিয়া মানে ৰাষ্টখিনি আৰামছে ইজিলি ওলাই আৰু গ্ৰীজ থকা এৰিয়াটো মানে গ্ৰীজবিলাক স্মুথলি ওলাই আহে বেয়া গ্ৰীজ নোহোৱাত থাকিলে চিধে মানে গ্ৰীজ এইটো মাৰিলে এইটো ন অঁ তাৰপিছত এইটো কি আৰু আমি এইটো গ্ৰীজ গান ইউজ কৰোঁ এইটো একচুৱেলি আমাৰ এইটো মই দেখাই আছোঁ আপোনালোকক এটা টাইপৰ গ্ৰীজ হয় এইটো মানে যিটো নৰ্মেল গ্ৰীজ নহয় এইটো অলপ কষ্টলি গ্ৰীজ হয় মটৰ গ্ৰীজ বুলি কয় এইটো বহুত মানে এনেই স্মুথ এৰিয়াতহে ইউজ কৰা যায় এনেই লোকেল ইণ্ডিয়ান গ্ৰীজ নহয় এইটো অলপ কষ্টলি হয় তেতিয়াহে মানে বহুত ভাল কোৱালিটিৰ বহুত ভাল কোৱালিটিৰ হয় এইটো আমি গ্ৰীজ গানৰ লগত ইউজ কৰোঁ এইটো গ্ৰীজ গান বুলি কয় এইটো গান বুলি কয় মানে ডাইৰেক্ট আঙুলি যে নলগা এইটো গানটো যে ইউজ কৰোঁ আমি এনেকৈ অলপমান গ্লাছ পিন্ধি থাকিব লাগে সেইটো কাৰণে কাৰণ এই কাটা কুটা কাম থাকে কাৰোবাৰ হাতত পিন্ধাই যায় সেইটো কাৰণে এই গ্লাছ পিন্ধি মানে ফুল চেফটি আৰু ইয়াতে মানে এতিয়া এইখনৰ কাম মোটামুটি হ'লে আৰু ন মানে এই ৰেগুলাৰ কাম চলি আছে চাৰ্ভিচিং চলি আছে আৰু আমাৰ বেছিকেলি এইবিলাক চব পাৰ্ক টুলৰ হয় আৰু ইয়াৰে টুলবিলাক চাওঁ আপোনালোকে এইবিলাক চব পাৰ্ক টুলৰ হয় আৰু এইটো চাইডে অলপ কিছুমান মানে লোকেলৰ ৰাখিব লাগে আইচ টুল হয় এইটো নট ইমান চেই লোকেল বা ভাল হয় এইবিলাক চব আইচ টুলৰ হয় আৰু মেজাৰমেণ্ট ফুল মেজাৰমেণ্ট ৰখা যায় এইবিলাক টায়াৰ পলিচ বাইক প্ৰটেক্ট লিউব চেইন আদাৰ ষ্টফ আছে আমাৰ ইয়াতে পাম্প পায় এইটো ইয়াতে মিটাৰ আছে মানে কিমান প্ৰেছাৰ দিব লাগে পাম্পবিলাকত সেইটো ইয়াতে গম পায় ন মিটাৰটো এইটো মিটাৰটো যে গম পায় আৰু ডাইৰেক্ট কাবাই ধৰি লোৱা ক'ৰবাত ফুৰিবলৈ যায় নহ'লে তেনেকুৱা এটা কেয়াৰি কৰি লৈ যাব ন কেৰি কৰাও পাম্প আছে আমাৰ লগত এৰিয়া ইয়াতে মানে এইটোতো চেম মিটাৰ আছে সৰু চাই মিটাৰ এটা আছে ইয়াতে মানে আপুনি নিজে হেণ্ড পাম্প দি ল'ব পাৰে ক'ৰবাত যদি বাই চান্স চুৰিঙৰ কাৰণে যায় তেতিয়াহ'লে বেগতে ভৰাই কিনে আৰামছে টেনশ্যন নাই এইটো প্ৰাইচ কিমান হ'ব এইটো এইটোৰ প্ৰাইচ হয় 1650 ন এইটো কি হয় এইটো এইটো আপোনাৰ ফ্ৰী বিল হয় ইয়াতে মানে চেঞ্জ কৰিব লগা আছে এইটো ৰিপ্লেচ কৰিব লগা আছে ফ্ৰী বিলটো বেয়া হৈ আছে জাম হৈছে বৰ্তমান দিব পৰা নাই এইটো মানে এমঅ' মাৰি থৈ দিয়া আছে এইটো মানে ৰিপ্লেচ হ'ব ন ৰিপ্লেচ হ'ব এইটো লগত নতুন আমাৰ মানে স্পেয়াৰ পাৰ্টছো পায় আমাৰ ইয়াতে স্পেয়াৰ পাৰ্টছো আমি নিজে চেঞ্জ কৰি দিওঁ টেনশ্যন নাই মানে এতিয়া যাই ফ্ৰী ছাৰ্ভিচিঙত আহিব মানে সিহঁতৰ ফ্ৰীতে চেঞ্জ হৈ যাব নহ'লে পিছলৈকে চাৰ্জ হৈ যাব তো গম পালে আপোনালোকৰ দেৰি নকৰিব এতিয়া আহিলে ফ্ৰীতে পাই যাব পিছত কিন্তু আপোনালোকে পে অন ছাৰ্ভিচ কৰিব লাগিব তো যোনে মানে ইয়াৰ পৰা চাইকেল লৈ লৈছে সিহঁতে বৰ্তমানতো সুবিধাটো পাই আছে আৰু মোৰ ডিছক্ৰিপশ্যন বক্সত দোকানৰ কণ্টেক্ট নম্বৰ আৰু এড্ৰেছটো দিয়াই আছে যদি আপোনালোকে আহিব বিচাৰে ইয়ালৈ আহিব পাৰে আৰু ইয়াৰ পৰা চাইকেল কিনিব পাৰে তো যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি চাইকেল আপোনালোকৰ পচন্দ হৈছে তেতিয়াহ'লে অতি শীঘ্ৰে গৈ পেলাই আপোনালোকে পাৰচেছ কৰক তো আজিৰ ভিডিঅ'টো ইমানলৈ আছিলে বাই